গুড মৰ্ণিং গাইজ, কি খবৰ? মোৰ খবৰ ভালে। আৰু আমি কালি আহিছিলোঁ, ক'লে আহিছিলোঁ? আমি কালি আহিছিলোঁ বাৰ ঘৰলৈ। আৰু ইয়াত আমাৰ এগালমান পোৱালি আছে। পোৱালিগালৰ আজি উৎপাত বেলেগ। আমি কালি আহিছিলোঁ কি চাবলৈ বেটি? ভাওনা চাবলৈ আহিছিলোঁ। ভাওনা আমি ফাৰ্ষ্ট মেইনলি বাৰ্থডে খাবলৈ আহিছিলোঁ। আমি বাৰ্থডে ভিডিঅ' কৰিবলৈ নহ'ল, মানে কি ঢেৰ কিবা কিবি কাম কৰি থাকোঁতে মোৰ বাৰ্থডে ভিডিঅ' কৰিবলৈ নহ'ল আৰু থাকি গ'ল কৰিবলৈ। কালি বাৰ্থডে আৰু আহি পাওঁতে বহুত দেৰি হ'ল। বাৰ্থডে শেষ হৈ গ'ল আৰু মই আহি পাওঁতে বহুত দেৰি হৈ গ'ল। আমি মাত্ৰ আহি ভাওনা চাবলৈহে পালোঁ ন। ভাওনা চাবলৈ পালোঁ। এইটো ৰাতিপুৱাই আহিছিলা, তুমিতো ৰাতিপুৱাই আহিছিলা হয়নে? তথাপিও তুমি ভিডিঅ' নকৰিলা ভণ্টি ভাগত হয়নে? আৰু এতিয়া ৰাতিপুৱা কেইটা বাজিলে? আৰু এতিয়া আমি উঠি যাওঁ ব'লা। উঠি ল'লোঁ আৰু আমাৰ পোৱালি সোপা চাই লগে ৰ'ব। ৰাতি ভাওনা চাই 1-1:30মান বাজিলে শুওঁতে, ভাওনা চাই কথা পাতি শুওঁতে 1:30মান বাজিলে। আৰু এতিয়া ৰ'ব, লাইটটো দিয়া। কি কৰিছা? ৰাতিপুৱা লাগি গ'লা? কি কৰিছা? আজি বৰ্ণিলৰ মা এনাই ঘৰলৈ যাব বোলে। আৰু এইজনী আমাৰ ডিব্ৰুগড় ছোৱালী, উৎপতীয়া ছোৱালীজনী। এই ছোৱালীজনীক চিনি পাইছে নাই বাৰু? আৰু এইজনী আবিদি বাবা, কি কৰিছা? দাদাৰ লগত আছা নি? মইনা 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 মইনা। কালি কুঁহি ভাগৰ হেপী বাৰ্থডে আছিলে নহয়। কুঁহি কালি তোমাৰ বাৰ্থডে ভিডিঅ' কৰিব নহ'ল নহয়। আমি বাৰ্থডে ভিডিঅ' কৰিব নহ'ল নহয়। হেপী বাৰ্থডে কৈ দিছোঁ দেই, আজি কৈ দিছোঁ দেই হেপী বাৰ্থডে। আমাৰ কুঁহি টাটা কৈছা নেকি? কুঁহি বাবা, কালি আমাৰ কুঁহি এবছৰ হৈ গ'ল হয়নে? কালি কুঁহি কি হৈ গ'ল? কালি কুঁহি এবছৰ হৈ গ'ল। এইফালে আমাৰ বাইদেউ চাহ বনাই আছে। কি বনাইছ? কালৈ বনাইছ? আৰু আমালৈ এয়া আমালৈ চাহ। কেকৰ কাৰ্টুনটো ক'ত গ'ল? এইটো কেকৰ এই অৱস্থা, কেক খতম। এতিয়া আমি কেকৰ কাৰ্টুনটোহে দেখাব পালোঁ হয়নে? কুঁহি বাৰ্থডে কেকৰ কাৰ্টুনহে দেখাব পালোঁ। হেপী বাৰ্থডে। চাহ খাম আৰু মই ব্ৰাছে কৰা নাই। ব্ৰাছ কৰি লওঁগৈ। ব্ৰাছ কৰি আমি চাহ খাম। চাহ বনাই খোৱা হ'ল নাই? চাহ এজনী হ'ল আমাৰ বাইদেউ, নিচাহঁতৰ বাইদেউ, আৰু এজনী নিচাহঁতৰ বাৰ ছোৱালী। আৰু ভিনদেউ চাহ খাই আছে। চাহ খাইছেনে? চাহ খাইছে। ভিনদেউ এইফালে চাহ খাই আছে। আন্ধাৰ হৈছে আৰু ইয়াত দি আছে ডাঙৰ বৰষুণ। আৰু এই ছোৱালীজনী চাওক কেনেকুৱা এলেহুৱা আৰু লেতেৰি ছোৱালী। বৰষুণত মুখ ধুব আহিছে। এনেকুৱা লেতেৰি এলেহুৱা ছোৱালী চাচোন বাৰু, বৰষুণৰ পানী পৰা মুখ ধুইছে। ফিল্টাৰ পানী নাই হে? আৰু পানী নাই? মোক কেলৈ চুটিয়াইছা? তোমাক মই কেতিয়া জোকাইলোঁ? তুমি চাহ খাবলৈ নেকি? এই লাইনটো চাহ খাবলৈ নেকি? এই ছোৱালীজনীয়ে কি খাব আহিছে? কি খাব আহিছা? ক'লৈ যায় ৰাতিপুৱা? ৰাতিপুৱা ড্ৰেছ কচি ল'লে যে। ক'ত আছে এখন? হোৱা নাই, বেয়া হৈছে আৰু। বৰষুণৰ বতৰ পৰাই বেয়া হৈছে আৰু। বাবাৰ লগত দি আছে যেনে পাইছোঁ দেই। বাবাৰ লগত দি আছে যেন পাইছোঁ পূৰা। এইফালে গৰু পিজন দিব আকৌ। কিহৰ জুতি ৰাতিপুৱাই। এয়া কালি ভাওনা চাই কেনেকুৱা লাগিলে তোমালোকৰ? মজা। ভাওনা চাই মজা লাগিলে। আৰু তোমাৰ? মই দেৰিকৈ আহিলোঁ। জল্দিকৈ গুচি আহিলোঁ। টোপনি ধৰিলে আকৌ। আৰু এইফালে আৰু পূৰা বৰষুণ দি আছে। বৰষুণ চাওক।
আৰু এইখিনি আমি খাম এতিয়া হা অঁ আহা কোনে খাবা আহিব 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 কোনে খাবা আহিব খাবানে খাবানে এতিয়া আমি মিক্সাৰ খাই লওঁ আৰু ভিতৰত ভাত বনাই আছোঁ একদম পিঁয়াজ আহিছে ভাল লাগিছে খাম খাব লাগিছে কেনেকুৱা লাগিছে আকৌ খা পটাপট খা খাবলৈ নাপাবতো বেয়া হ'লেও মজা কৰি দিছে আৰু জলকীয়া খাই অৱস্থা বেয়া বেছি জলকীয়া দিয়াই নাই তাই খাব পৰা নাই পঞ্জীয়ে খাব পাৰিছে ন মাহীজনীয়ে খাব নোৱাৰে নাই পঞ্জীয়ে খাব পাৰিছে তাই খাব পৰা নাই চা জলকীয়া পিঁয়াজ দি দিলোঁ তাৰপাছত আজি বোলে মই বনোৱাহে খাব আজি মোক সিহঁতি পাকঘৰত ভৰাই দিছে আজি আৰু এইফালে শিকাই আছে দেই আপা হয় মোক বনাবলৈ শিকাই আছে মই বনাই আছোঁ কেনেকুৱা হয় নাজানো এয়া মাংস বনোৱা হৈ গ'ল আৰু ড্ৰাই ফ্ৰাই তাৰপাছত এইফালে আছে আলু লাই শাক এয়া ড্ৰাই ফ্ৰাই নহ'ল ড্ৰাই ফ্ৰাই হৈ থাকিলে ড্ৰাই আৰু এইফালে দালি পাতি থোৱা আছে এইগৰাকী পূৰা খোজকাঢ়ি আছে কথা পাতি চিঞৰি আৰু এয়া তেলতে মই হালধি নিমখ দি দিছোঁ নিমখ অকণমান দিব লাগিব লাই শাক নহ'লে লাই শাক কমি কিনি নিমখ চোকা হৈ যাব আৰু ঘৰৰ লাই শাক খাইতো মজা লাগিব হৈ গ'ল আৰু বেছিকৈ নাভাজি এতিয়া মই চব্জিখিনি দি দিম হৈ গ'ল আৰু এইফালে মই বনাই আছোঁ ডিম হাঁহৰ ডিম আৰু বিলাহী হৈ গ'ল আৰু এতিয়া ভাত পানী খাই ল'লে আজৰি অফ কৰি দিলোঁ চব হৈ গ'ল আজি মই ৰান্ধনি হ'লোঁ এতিয়া ভাত পানী খাই আজৰি হ'লে ঘৰলৈ যাব পাৰিম একো নাই কিন্তু বৰষুণ পূৰা বৰষুণ দি আছে আৰু এইফালে আছে আমাৰ আজি ল'ৰাটো মাকে বোলে এনাই ঘৰলৈ যাবগৈ ল'ৰাটোক এৰি থৈ কিনি কালি মাকে এৰি থৈ গ'ল ল'ৰাটো খুব ভাল পালোঁ এগৰাকী ষ্টাইল আয়ো কি নাচ আকৌ নাচি দিয়াচোন আকৌ নাচি দিয়া নাচটো আকৌ দেখাই দিয়া এজনী ডিব্ৰুগড় ছোৱালী ভাওনা চাবলৈ আহিছে ডিব্ৰুগড়ৰ পৰা আহিছে ভাওনা চাবলৈ ভাওনা তুমি কালি কি চালা এই কিবা কিবি টোপনিয়াই থাকিলে ষ্টাইলতে ঠাণ্ডা লাগি গৈছে তথাপি ষ্টাইল কৰিব নোৱাৰে ষ্টাইলি আমাৰ ইয়াত বনাই মেলি ৰেডি হৈ গ'ল এয়া খালি আগতীয়াকৈ লাই শাক খাই একেই কৰিলে আৰু এতিয়া আমি ভাত খাই লওঁ আকৌ ভাত খাই ড্ৰাই ফ্ৰাই কৰি গ'ল মাংস ড্ৰাই ফ্ৰাই কালি ৰাতি মাংস ড্ৰাই ফ্ৰাই হৈ থাকিলে এইগৰাকী আমাৰ এই বাইদেৱে ড্ৰাই ফ্ৰাই মাংস হ'ল কালি ফ্ৰাই নহ'ল ড্ৰাই ফ্ৰাই হৈ থাকিলে আৰু এই ভাতবোৰ খাই বৈ ওলাই গৈ আছে ঘৰলৈ আৰু এয়া আমাৰ ওলাই ৰেডি হৈ গ'ল আমি ঘৰলৈ যাবলৈ ওলাই গ'লোঁ ৰেডি হৈ গ'লোঁ আৰু এইজনী বাইদেউজনী ষ্টাইল বিচাৰি পাইছানে বস্তু ষ্টাইল কৰিছা একদম ষ্টাইল আৰু ইফালে নামঘৰত নাম লৈ আছে পূৰা চাউণ্ডটো ইয়ালৈকে আহিছে আপোনালোকে শুনিছেনে নাজানো মোৰ একদম কাণতে ধৰিছেহি পটপটলা দেৰি হ'ব নহ'লে এতিয়া মই ওলাই ল'লোঁ এতিয়া আমি ঘৰ পাই যাম টিকলিজনী টাটা কৰি আছে আজি আমি যামগৈ কৈ দিওঁচোন টিকলিজনী টাটা কৰি আছে বাবা
দেখুৱাব নোৱাৰিলোঁ, ভিডিঅ' কৰা নহ'ল ৰাতি। ভাগৰ লাগিলে, আমনি লাগিলে, সেইকাৰণে ভিডিঅ' বনাই নাথাকিলোঁ আৰু আজিও এতিয়া যাওঁগৈ। আজিও ভিডিঅ' কৰা নহ'ব, আজি ভাওনা নাচাওঁ। আৰু কালিয়ে চালোঁ, সৰু ল'ৰা আছিলে, বহুত ধুনীয়া আছিলে, একদম ক'বলগীয়া ভাওনা আছিলে। কিন্তু ৰেডি হৈ গ'ল আৰু এইবোৰ ষ্টাইল কৰিয়ে আছে, ষ্টাইল কৰি হোৱাই নাই, আৰু এইগৰাকী ষ্টাইল কৰি হোৱাই নাই। ইহঁতে যাব গাড়ীত আৰু আমি স্কুটিত। আমাৰ বাহনত যাম, সিহঁতৰ বাহনত যাব। হৈ গ'ল নে? হৈ গ'ল। বেগ চেগ লৈ কেইবাদিনৰ কাৰণেও আহিছিলি নে তই? এদিনৰ কাৰণে ইমান ডাঙৰ বেগ যে। আকৌ সেই বাই 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 কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই। আহিছা তাই। আমি যাওঁ